সকলোকে আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টোৰ মেইন টপিকটো হ'ল এবিধ বস্তু যিবিধ বস্তু আজি মই ফাৰ্ষ্ট টাইম দেখা পাইছোঁ আৰু আপোনালোককো শ্বেয়াৰ কৰিম হয়তো আপোনালোকে বহুতে দেখিছে বাট মই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু ফাৰ্ষ্ট টাইম টেষ্ট কৰিম চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি ভিডিঅ'টোৰ মেইন টপিক হ'ল ৰজনা দেখিছে মোৰ হাতত আছে ইয়াৰ পৰা যাওঁতে হয়তো আপোনালোকে পাতলা পাতলা লাগি আছে কিন্তু মোৰ হাতত বহুত মোটা এডাল দেখিছে একদম জিকাৰ দৰে একদম মানে ডাঙৰ ডাঙৰ আৰু এই বস্তুটো নাম বোলে ৰজনা আজি মাহঁতে গুৱাহাটীৰ পৰা আহোঁতে লৈ আহিছে চ' এই বস্তুটো আপোনালোকে কোনে কোনে খাই পাইছে মোক কমেণ্টত জনাব বাট আজি মই এইটো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম ইমান ডাঙৰ মই এইটো ভাঙি চাইছিলোঁ একচুৱেলি বাকী দেখিছে আপোনালোকে গঠনটো পূৰা একদম ডাঙৰ জিকাৰ দৰে লাগিছে একদম জিকাৰ নিচিনাই চ' এইটো মই বেহাৰেদি বনাম যেনেকৈ চজিনা বনাই মই ভাবিছোঁ তেনেকৈয়ে বনাম যদি টেষ্টটো ভাল লাগে মই ৰেচিপিটো আপোনালোকক জনাম আৰু আপোনালোকে ঘৰত বনাব খাব মোৰ মতে এইটো নামটো ৰজনা যিহেতু দিছে চাগে ছজনাৰ পায়েক ৰজনা